দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ছায়েন্সৰ চেপ্টাৰ 1ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিবলৈ গৈ আছোঁ। তোমালোকে চোৱা। 1 নম্বৰ প্ৰশ্ন চোৱা। সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে? এইটো HSLC 2022ত আহিছিলে। উত্তৰ চোৱা। যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। চোৱা, আমি এতিয়া কি পালোঁ? যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। ৰাসায়নিক সমীকৰণ কিয় সন্তুলন কৰিব লাগে? চোৱা, যি ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয় তেনে ৰাসায়নিক সমীকৰণসমূহ ভৰৰ নিত্যতা সূত্ৰ মানি চলিবলৈ সন্তুলিত কৰিব লাগে। নেক্সট কুৱেশ্যন চোৱা। 2 নম্বৰ চোৱা। লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? উত্তৰ চোৱা। লোৰ গজাল এটা কপাৰ ছালফেট দ্ৰৱত ডুবাই ৰাখিলে দ্ৰৱটোৰ ৰঙৰ পৰিৱৰ্তন ঘটে। ইয়াৰ কাৰণ হ'ল লো বা আইৰণ কপাৰতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে আইৰণে কপাৰ ছালফেটৰ দ্ৰৱটোৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰি আইৰণ ছালফেট উৎপন্ন কৰে। সেইবাবে লোৰ গজাল ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে। ইয়াৰ সমীকৰণটো চোৱা। Fe আইৰণ প্লাছ কপাৰ ছালফেট বিক্ৰিয়া ঘটি কি উৎপন্ন হৈছে? ফেৰিক ছালফেট অৰ্থাৎ আইৰণ ছালফেট প্লাছ কপাৰ। নেক্সট কুৱেশ্যন চোৱা। এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল X আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা। এইটো HSLC 2020ত আহিছিলে। উত্তৰ চোৱা। মৌল X হ'ল কপাৰ আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম কপাৰ অক্সাইড। জড়িত বিক্ৰিয়াটো উল্লেখ কৰা হ'ল। চোৱা, এইটো তোমালোকে চোৱা। কপাৰ অক্সাইড আৰু হাইড্ৰজেন তাপ দিয়াত কি উৎপন্ন হৈছে? কপাৰ আৰু হাইড্ৰজেন অক্সাইড উৎপন্ন হৈছে। নেক্সট কুৱেশ্যন। 4 নম্বৰ প্ৰশ্ন চোৱা। এটা পদাৰ্থ X দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। HSLC 2020ত আহিছে এইটো। 1 নম্বৰ দিছে পদাৰ্থ Xৰ নাম আৰু সংকেত লিখা। উত্তৰ চোৱা। পদাৰ্থ Xৰ নাম কেলছিয়াম অক্সাইড। ইয়াৰ সংকেত হ'ল CaO। 2 নম্বৰ দিছে পানীৰ সৈতে পদাৰ্থ Xে কৰা বিক্ৰিয়াটো লিখা। উত্তৰ চোৱা। কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি হিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। সমীকৰণটো চোৱা। কেলছিয়াম অক্সাইড প্লাছ হাইড্ৰজেন অক্সাইড বিক্ৰিয়া ঘটি কি উৎপন্ন হৈছে? কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে। নেক্সট কুৱেশ্যন চোৱা। 5 নম্বৰ প্ৰশ্ন চোৱা। তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। 1 নম্বৰটো দিছে ছডিয়াম প্লাছ অক্সিজেন বিক্ৰিয়া হৈ কি উৎপন্ন হৈছে? ছডিয়াম অক্সাইড উৎপন্ন হৈছে। ইয়াত চোৱা। উত্তৰ চোৱা। ছডিয়াম জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে। ইয়াত ছডিয়ামে অক্সিজেন লাভ কৰিছে আৰু অক্সিজেন ছিংগুল আছিলে, ই কি হৈছে? বিজাৰিত হৈ গৈছে। 2 নম্বৰ চোৱা। কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন ইফালে কি উৎপন্ন হৈছে? কপাৰ আৰু হাইড্ৰজেন অক্সাইড। চোৱা, প্ৰথমে ইয়াত কি হৈছে? চোৱা, হাইড্ৰজেন জাৰিত হৈছে আৰু কপাৰ অক্সাইড বিজাৰিত হৈছে। প্ৰথমে এই সমীকৰণটোত কপাৰৰ লগত অক্সিজেন আছিলে আৰু হাইড্ৰজেনৰ লগত অক্সিজেন নাছিলে। বিক্ৰিয়া ঘটাত কপাৰে অক্সিজেন হেৰুৱালে আৰু হাইড্ৰজেনে অক্সিজেন লাভ কৰিলে। নেক্সট কুৱেশ্যন। 6 নম্বৰ চোৱা। তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণৰ সৈতে বুজাই লিখা বা উদাহৰণ দিয়া। এইটো HSLC 2016 আৰু 18ত আহিছিলে। উত্তৰ চোৱা। যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণ দিছে চোৱা। প্ৰাকৃতিক গেছৰ দহন। এইটো সমীকৰণ তোমালোকে চোৱা, চাব পাৰা। যিবোৰ বিক্ৰিয়াত তাপ বা শক্তি শোষণ হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।
উদাহৰণস্বৰূপে সূৰ্যৰ পোহৰে চিলভাৰ ক্লৰাইডক চিলভাৰ আৰু ক্লৰিনলৈ বিয়োজিত কৰে। সমীকৰণটো দিয়া আছে, এইটো তোমালোকে চাবা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7, শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয়, ব্যাখ্যা কৰা। উত্তৰ চোৱা। শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষস্থ গ্লুক'জৰ জাৰণ ঘটি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। এইটো সমীকৰণ তোমালোকে চাব পাৰা। চোৱা, ইয়াত কি হৈছে, এই প্ৰক্ৰিয়াত শক্তি উৎপন্ন হৈছে, সেয়ে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া চোৱা, এই সমীকৰণটোত কি উৎপন্ন হৈছে, কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে, পানী উৎপন্ন হৈছে, তাৰ লগতে শক্তি উৎপন্ন হৈছে। গতিকে শক্তি উৎপন্ন হোৱাৰ বাবে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যন চোৱা। 8 নম্বৰ প্ৰশ্ন, বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়। এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। SSLC 2015 আহিছিলে এইটো। উত্তৰ চোৱা, এটা সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ আন এটা মাত্ৰ নতুন পদাৰ্থ উৎপন্ন কৰে, কিন্তু এটা বিযোজন বিক্ৰিয়াত এটা পদাৰ্থ বিযোজিত হৈ দুটা বা ততোধিক পদাৰ্থ উৎপন্ন কৰে। সেয়েহে বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়। সংযোজন বিক্ৰিয়াৰ সমীকৰণ চোৱা, কাৰ্বন প্লাছ অক্সিজেন, ইফালে কি উৎপন্ন হৈছে, কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। আৰু বিযোজন বিক্ৰিয়াৰ সমীকৰণ চোৱা, চিলভাৰ ক্লৰাইডক সূৰ্যৰ পোহৰ দিয়াত কি উৎপন্ন হৈছে, চিলভাৰ আৰু ক্লৰাইড উৎপন্ন হৈছে। নেক্সট কুৱেশ্যন চোৱা। 9 নম্বৰ প্ৰশ্ন চোৱা, অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি, এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা। উত্তৰ চোৱা, যি বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌল তাতকৈ কম সক্ৰিয় মৌল এটাক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে, তেনে বিক্ৰিয়াক অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে। জিংকৰ লগত কপাৰ ছালফেট দ্ৰৱ বিক্ৰিয়া ঘটি জিংক ছালফেট আৰু কপাৰ উৎপন্ন হৈছে। আনহাতে যি বিক্ৰিয়াত দুটা মৌলই পৰস্পৰৰ যৌগৰ পৰা অপসাৰিত কৰি আয়নৰ বিনিময় কৰে, তেনে বিক্ৰিয়াক দ্বি অপসৰণ বিক্ৰিয়া বোলে। সমীকৰণটো চোৱা, ছডিয়াম ছালফেটে বেৰিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড উৎপন্ন কৰিছে। 10 নম্বৰ প্ৰশ্ন, অৰ্ধক্ষেপণ বিক্ৰিয়া মানে কি বুজা, উদাহৰণ দি ব্যাখ্যা কৰা। উত্তৰ চোৱা, যি বিক্ৰিয়াত অৰ্ধক্ষেপ অৰ্থাৎ অদাব্য পদাৰ্থ উৎপন্ন হয়, তেনে বিক্ৰিয়াক অৰ্ধক্ষেপণ বিক্ৰিয়া বোলা হয়। উদাহৰণ চোৱা, ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া সংঘটিত হ'লে বেৰিয়াম ছালফেট অৰ্ধক্ষেপ হিচাপে উৎপন্ন হয়। এইটো সমীকৰণ চোৱা, সমীকৰণ চাব পাৰা। ছডিয়াম ছালফেটে বেৰিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড উৎপন্ন কৰিছে। নেক্সট কুৱেশ্যন। 11 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। হাইড্ৰজেনে ক্লৰিনৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন ক্লৰাইড উৎপন্ন হৈছে। সন্তুলিত সমীকৰণ মই লিখি দিছোঁ। 2 নম্বৰ, বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্লৰাইড উৎপন্ন হৈছে। এইটো সমীকৰণ লিখা আছে চোৱা। 3 নম্বৰটো চোৱা, ছডিয়াম প্লাছ পানী, ইফালে কি উৎপন্ন হৈছে, ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে। নেক্সট কুৱেশ্যন চোৱা, তোমালোকে এইখিনি 12 নম্বৰ চোৱা, লুৰ বস্তু ৰঙৰ প্ৰলেপ দিওঁ কিয়। উত্তৰ চোৱা, ক্ষয়ীভৱনৰ বাবে লুৰে তৈয়াৰী বস্তু নষ্ট হয়, মামৰে ধৰা ৰোধ কৰিবলৈ লুৰ বস্তুৰ ৰঙৰ প্ৰলেপ দিয়া হয়। অ'কে, মামৰে নধৰিবলৈ আমি ৰঙৰ প্ৰলেপ দিওঁ। 13 নম্বৰ প্ৰশ্ন চোৱা, তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়। উত্তৰ চোৱা, তেল আৰু চৰ্বি থকা খাদ্যবস্তু জাৰিত হ'লে ইহঁতৰ গোন্ধ আৰু সোৱাদ সলনি হয়। নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ। তেল আৰু চৰ্বি থকা খাদ্যবস্তুৰ জাৰণ নঘটিবলৈ আৰু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ইহঁতক নাইট্ৰজেনৰ পৰিৱেশত কি কৰা হয়, পেকেটত ভৰোৱা হয়। 15 নম্বৰ প্ৰশ্নটো চোৱা, জাৰণ বিক্ৰিয়া কি, জাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। উত্তৰ চোৱা, যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বিক্ৰিয়া বুলি কোৱা হয়। যদি বিক্ৰিয়া এটাত কোনো এটা পদাৰ্থ অক্সিজেন লাভ কৰে তাক জাৰণ বিক্ৰিয়া বুলি কোৱা হয়। 1 নম্বৰ চোৱা, এক্সাম্পল, বায়ুৰ উপস্থিতিত কাৰ্বন জ্বলালে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। কাৰ্বন প্লাছ অক্সিজেন, ইফালে কি উৎপন্ন হৈছে, কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। আৰু এটা এক্সাম্পল চোৱা, অক্সিজেনৰ উপস্থিতিত মেগনেছিয়ামৰ ফিটা জ্বলালে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। সমীকৰণটো চোৱা, মেগনেছিয়াম প্লাছ অক্সিজেন, ইফালে কি উৎপন্ন হৈছে, মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। নেক্সট কুৱেশ্যন।
16 নম্বৰ চোৱা বিজাৰণ বিক্ৰিয়া কি? উত্তৰ চোৱা যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায় তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে। আমি অলপ আগতে পাইছোঁ জাৰণ বিক্ৰিয়া হ'বলৈ হ'লে কি কৰিলে অক্সিজেন লাভ কৰে আৰু বিজাৰণ বিক্ৰিয়া হ'লে অক্সিজেন হেৰুৱায়। এক্সাম্পল চোৱা, এক্সাম্পল এইকেইটা দিয়া আছে।